ওই এটো চাবে এটো হৈছে মোৰ ভাগৰ নিউ AK-47 ওয়াও মজা লাগিছে ন আৰে মজা নেলাগিবলৈ আনিছে কোনে মই আৰু দাম যিহে লৈছে হে কিমান দাম লৈছে কচোন ক আৰু কোপা আনিলি এটোত পুৰা 500 লৈছে 500 আৰু কোপা আনিলি মানে আজি পূজা চাবলৈ গৈছিলো আকৌ তাপা আনিলো হে তই পূজা চাবলৈ গলি মানে প্ৰথম দিনাখন আজি আৰু কি প্ৰথম দিনাখনে মজা লাগে কিমান মানুহ হয় লাষ্টৰ দিনাখন কোন যায় ঐ মিতু ধৰিবি দে মাৰ মই পুৰা ৰেডি হৈ আছো তেতিয়াহ'লে 1 2 3 হে পাই গলহি ঐ ভালকে ধৰি ল ঐ এইকেইটা আকৌ এখন কি চলাই আছে ঐ অকমান লাহে লাহে চলা আবে তই কিহৰ ভয় কৰিছ মই চলাইছো মই একো নহয় আয়ে মা আজি মৰিম নেকি ঠিক নাই এইটো লগত ঐ মিতু সেইখন হালধীয়া ৰঙৰ গাড়ীখন দেখিলি নে হেতি দুটাই চলাই আছে দেখিলো পূজা পানিলে চাগে ন মজা লাগিছে ঐ আমিও নহলে পূজা চাবলৈ যাওঁ বল আজি হে আজিতো প্ৰথম দিনহে আজি কোনে পূজা চাবলৈ নিব ঘৰত কলে মাহে দিব কেলে আমাৰ নালিয়া দা আছে নহয় নালিয়া দাক কৈ চাওঁ বই দুইটাই নালিয়া দাক লগ ধৰিব পাওঁ কিন্তু নে কি ক বল নালিয়া দা ওচৰলে যাই নেকি সুধি চাওঁগে বল চে আজিৰ পৰা পূজা আৰম্ভ হলেই নহয় এইকেইদিন যে ঘৰত সোমাই থাকোতে ভাতকেলাহে লাগিছে অকমান সেই পূজা চাবলৈ ওলাই যাবহে লাগিছিলে পিছে যাবলে লগ এটাও নাই নহয় পূজা চাবলে অকলে বৰ শুকান লাগে অ নালিয়া দা তেল চোৱা আৰু মিঠু তোমালোক দুটা ক'ত যোৱা নালিয়া দা আমি দুটা আপোনাৰ ওচৰলৈকে আহিছিলো হে মোৰ ওচৰলে কিবা আছিলে নেকি হেনেকে নালিয়া দা একো নাই বাৰু আমি বোলো আজি আপুনি পূজা চাবলৈ যায় নেকি পাই গলো তেতিয়াহ'লে মানুহ ময়ো আকৌ অথনিৰ পৰা সেইটোহে বিচাৰি ফুৰিছো বোলো পূজা চাবলৈ যায় নেকি কোনোবা মোৰ লগত নালিয়া দা যাব নে কি তেতিয়াহ'লে আৰু কি ভাইটিহঁত এতিয়া পিছবেলা হলে অকমান দেৰি পিছত গধূলি হ'ব গোটেইকেইটা ওলাই দিম আৰু পূজা চাবলৈ মজা লাগিব ভাইটিহঁত পাই গলো সেই পূজা ওৱাও নালিয়া দা ইমান ধুনীয়া লাগিছে নেলাগিব কেলে ভাইটিহঁত এবাৰ দেখিছানে কেনেকুৱা হেভিকে বনাইছে গেটত গোটেই লাইট নালিয়া দা আপুনি আপোনাৰ বাইকখনত আমাক লৈ আহিব পাৰে গোটেই তাৰ পৰা খোজ কঢ়াই আনিলে এতিয়া ভৰি চৰি বিষাই গ'ল ইয়াত ভাইটিহঁত একো নহয় এইকণহে দূৰ এতিয়া যাওঁ ব'লা পূজা চাওঁগে ব'লক আহা দেৰি নকৰিবা ঐ আজি কাৰোবাক আহিবলৈ দে এনেকুৱা টিকাত দিন কৰিছো নহয় ঠাই ঐ মোকো মাৰিবলৈ দিবি দে এবাৰ তোক আকৌ দিনত মই গাড়ীখন চলাবলৈ দিছিলো ভাইটিহঁত ব'লা ঐ মিতু বহুত মানুহ হৈছে ন মানুহ গোটেই ভালকে ধৰি লবি দেই হেৰাই যাবি নহলে এইটো দেখোন আমাৰ নালিয়া দা আৰু তেল চোৰা হয় নালিয়া দা এইটো দেখোন আমাৰ ৰঙা আৰু বৰটোকোলা কি কৈছে তহঁতি দুটা নাই নালিয়া দা এনেই ৰখি আছো এডোখৰত বন্দুক লৈ হাতত তহঁতি দুটাই কি ললি পূজাত আমি দুটা আহিছোহে এতিয়া অকমান দেৰি পিছত ল'ম আৰু বাৰু তোমালোক ৰখা দেই আমি আহিছো বন্ধুকটো খালি মানুহৰ গালে নেমাৰিবা আকৌ নেমাও নালিয়া দা কাইলৈ আহি যাবি আমি দুটাই বন্ধুকে কিনিম কাইলৈ পুৰা গুলি লাগিম যাব আহিবি কাইলৈ দেখা যাব বাৰু বেলুন লাইলাক বেলুন দাম মালাং বেলুন দাম মালাং বেলুন আয়ো গতি এজন বেলুনৰ বেপাৰী নে চিংগাৰো দাদা কি কথা কবলৈ আহিছে আগৰ জনমত মই চিংগাৰে আছিলো খালি এইটো জনমতহে মই বেলুনৰ বেপাৰী হলো কি বেলুন লাগিব কওক দাদা কি বেলুন আছে আপোনাৰ ওচৰত
ভাইটিহঁত এভৰিথিং বেলুন আছে এইফালে তোমাৰ নৰ্মেল বেলুনো আছে আৰু এইফালে তোমাৰ সাপ জেঠি ভেকুলী কোমোৰা লাও জিকা ভেন্দি বেলুনো আছে আয়ো মা মৰিলো ভাইটিহঁত তেতিয়াহ'লে লাগিব নে কি কোৱা দাদা আমি প্ৰথমতে সেই মণ্ডপৰ পৰা আহোঁগে ৰখিব অ'কে হৈ যাব তাৰপৰা আহোঁতে লৈ যাব আকৌ নহ'লে আপোনালোকক মই বিচাৰি হ'লেও আজি ইয়াত দিম নহ'লে ঘৰত দি থৈ আহিমগে চাব কৃষ্ণ কৃষ্ণ মা দুৰ্গা আজি দুৰ্গা পূজা বুলি আপোনাৰ ইয়ালৈ আহিছো কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব আৰু মোৰ ভাগক গৰু কুকুৰা হাঁহ জীৱ জন্তু সোপাকো ভালকে ৰাখিব আৰু যাতে সিহঁতৰ একো নহয় নহ'লে সিহঁতৰ বাহিৰে মোৰ ভাগক কোনোৱে নাই নহয় ককা আপুনি ইয়াত আহি গ'লো এবাৰ ময়ো আহি গ'লো মা দুৰ্গা ওচৰত আশীৰ্বাদ ল'বলে ঠিকে আছে ককা আমিও সেই পূজা চাবলৈ আহিলো সেই আশীৰ্বাদটা লৈ যাওঁ আৰু লৈ ল কৃষ্ণ কৃষ্ণ দুৰ্গা মা আমাৰ গোটেই পৰিয়ালটোকে আৰু সুখে শান্তিয়ে ৰাখিব আমাক তেলচোৱাহঁতক মিতুহঁতক আমাৰ ককাহঁতক আমাৰ গোটেই গাঁৱৰ মানুহসোপা আপুনিতো আমাৰ ঘৰৰ কথা গম পায় বাই ইমান কষ্টত ঘৰখন চলাই আছে এই ঘৰৰ যাতে সকলো বিপদে আপদে আপুনি থাকে তাকে আশা কৰিলো আৰু বাইকে মোকে যাতে ভালকে ৰাখে কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ দেৱী মা মোক আকৌ আজি গাড়ী এখনে বন্ধুকেইটা লাগিব দেই এই কৃষ্ণ প্ৰভু মোৰ পইচা জুৰিলেই হয় আৰু দেৱীমা আপুনি যাতে এই পোৱালি ল'ৰা ছোৱালীবোৰৰ কথাবোৰ শুনে আৰু দেই আৰু আশাবোৰ পূৰণ কৰে হৰি হ'লগে আৰু দেই ঐ তেতিয়াহ'লে তহঁতি মোক এতিয়া পূজাত কিবা খোৱাবি নে কি বে খুৱাম আকৌ কি খাব ব'লক ঐ জিলাপি দুখনমান খুৱাই দিবি হৈ যাব বৈ जल पे ले लो जल पे गरम गरम जल पे नरम नरम जल पे एक बार खाओ मुख बदल खा जाओ अरे लगा दिया हवा एक बचर वारंटी जल जल पे लेके घर ले ली जाए तेताले रिटर्न ले हां कर पैसा ले जाए ओ बिहाईदा ओ एबा अपनी जिलेबी दुकान दिसे नी ए नारिया हट हटी ए यहां ए बट्टी दिले जल पे दुकान खान के মজা পিছে হে জেলেপি ভোগ কেজি কিমান এক কেজি একদম এবার কৃষ্ণাক চেনতে কম রাখিছে কেজি নহয় অনলি 180 রুপিয়া ঐ বিহাই তই বদাম কৰিছ এইসোপা ঘৰলে নিলে আকৌ ফেলফেলিয়াহে হৈ যাব অকমান কমকে কবে উরে কাকাজি মই হে অ্যানাউন্সমেন্ট কৰি থকা নকনিলা নেকি লগত পাবা এক বছৰৰ ৱাৰেণ্টি যদি ঘৰলে লেকে জেলেপি হৈ যায় ले लिया তেতিয়াহ'লে লৈ আহ ঘৰাই আৰু পইচা লৈ যা কুলাই চাবি আকৌ কেনেবাকে তই যদি মোক ফেলফেলীয়া জেলেপি দিবলে হয় তোক মই জেলেপি মুখত ভৰাই ঘৰতে ভুকুৱাই থৈ যামহি উরে বাবা মাল্লে হ'ব বিহাইদা ৰাতিপুৱা হে চাহ খাবলেহে লাগে 1 কেজি হে পেকিং কৰি দিয়ক এপোৱাকে চাই পোৱা ওকে ৰাখিবি দিছো ঐ একদম ভাল জেলেপি চাই আনিবি মোৰ ভাগৰ চাবি আকৌ উরে কাকাজি আপুনি একদম চিন্তা কৰিব নালাগে কৈছি নহয় এবাৰ এচানবা জেলেপি বানাইছি আপোনালোকে গোটে দাঁত খাই যাবা তেতিয়াহ'লে এতিয়া আমি গৈ থাকো আৰু দেই ওকে যা হেপী দুৰ্গা পূজা ঐ ফেলফেলীয়া জেলেপি ওলাবলে হলে চাবি আকৌ তোক মই ময়াই মাৰিমহি উরে বাবা কৈছি নহয় এইটো বুঢ়াটো এইটো মই দেখাটো এইটো মোৰ দোকানলে কেলে নহয় জানো বন্ধুক লৈ লওক বন্ধুক পূজা বতৰ লগতে বিগ বিলিয়ন ডে মহা অফাৰ 10টা বন্ধুক কিনক লগতে এটা ফ্ৰী পাওক আয়ো বতি আজিকালি দোকানলৈকে বিগ বিলিয়ন ডে অফাৰ দিয়ে নেকি আরে দাদা আহক না কি লাগিব কক বন্ধুক গাড়ী উইজা হেলিকপ্টাৰ ৰবট পুতলা বেলুন আমাক নালাগে এই পোৱালি গীটাকে লাগে হেতি গীটাই কব ৰখিব কি লাগে বন্ধুক লাগে বন্ধুক দেখুৱাওক আরে ভাইটিহঁত বাস ইতনি সি বাত কি বন্ধুক লাগিব কোৱা না AK-47 ৰেগেনো AWM MP40 পোকাৰ MP40 ডাবল বেৰেল শৰ্ট গান আয়ো
বতি ঐ এখোপা বন্ধুকৰ নাম নে কি আগতে অকল এটা বন্ধুকে আছিলে পিষ্টল দাদা আৰু এখোপা মানটো বন্ধুকৰ নাম ক'বলৈ থাকিলে সেইখোপা নাম কোৱা হেদিনটো আপুনি ভয়ে খালে হেদিন ঐ বেপাৰী তই অকল হেঁতৰ দুটালে বন্ধুক দুচুত দেখুৱাত ডাঙৰ ডাঙৰ হৈ যাব ওকে এই দেখুৱাই আছো ৰখিব এই কেইটা চাওক এইটো হৈছে মিনি মেচিন গান আৰু এইটো হৈছে শ্বৰ্ট গান এইকেইটাহে ভাল লাগিছে নে কি কোৱা ভাইটিহঁত মজা লাগিছে নালিয়া দা মই মিনি গানটো ল'ম আৰু মই শ্বৰ্ট গানটো ধৰা ভালকে ধৰিবা খালি দেই পাই গলো বন্ধু তেন্তে ৰাইজসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছো যদি ভাল পালে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনালোকে ক'ত ক'ত পূজা চালে ক'বলৈ নাপাহৰিব আকৌ আৰু সকলোলৈকে হেপী দুৰ্গা পূজা বাই বাই বাই